हेलो बंधुসকল কি খবৰ সকলো ভালে থাকে মোৰো ভাল মোৰ ইউটিউব চেনেল চাই আছে আপোনালোকে পাথৰ ডগ আছনি সো আজি ভিডিও এটা লৈ আহিলো আপোনালোকৰ কাৰণে আজি ডগৰ মানে ভিডিওয়ে লৈ আহিছো আপোনালোকৰ কাৰণে সো আজি এটা মই খাদ্যৰ ওপৰত মই কাৰণে মই ভিডিও এটা লৈছো মোৰ পৰা কালি এজন দাদাই মোৰ পৰা ইউটিউব চেনেলৰ পৰা চাই পিনি মোক জুহাটৰ মানুহ এজনে পাপি এটা লৈ গৈছে ঠিক আছে হে মানুহজনে কৈছে যে আপুনি ভিডিও এটা বনাই দিব হোক খোৱা খাদ্যৰ ওপৰত আৰু কেনে খুৱাব লাগে কিমান পৰিমাণত খুৱাব লাগে তেনেকে মই ফোন কৰি পিনি মই জনালে ঠিক আছে মই তেওঁলোকৰ কাৰণে মই এইটো ভিডিও বনাবলৈ হাজু হৈছো ঠিক আছে সো আৰু দুজন মানে মোলে ফোন কৰি থাকে বহুতে ফোন কৰি থাকে খালি মই এই ভিডিওটো বনাম বুলি খালি বনাব পৰা নাই সময় পোৱা নাই মইতো বহুত ব্যস্ত হৈ থাকোঁ তো আপোনালোকে হ'লেও জানে মই ফোন আহিলে ফোনটো ৰিচিভ কৰিব নোৱাৰোঁ সময়মতে সো উল্টা হ'লেও ফোন মাৰোঁ যিমানখিনি পাওঁ মই উল্টাই ফোন কৰোঁৱেই খালি মেছেজখিনি মানুহ থাকে তেনেকৈ মেছেজো উল্টাই দিব নোৱাৰোঁ চৰি বেয়া নাপাব সো আজি মানে কি হ'ল খাদ্যৰ ওপৰতে মই ভিডিওটো আজি ষ্টাৰ্ট কৰি দিছোঁ সো যেনেকৈ আপোনালোকে মোৰ পৰা পাপিটো লৈ পিনি যে আপোনালোকক কোনো মানে ডিপ্ৰেশ্যন ভগিব নালাগে ঠিক আছে সো আজি মানে মই ভিডিওটো অকণমান দীঘল হ'ব সো আজি মোৰ ওচৰতে পাপি এটা আছে মই সেই পাপিটো মোৰ মই নিজে পুহিছোঁ সেই পাপিটো মই সেই পাপিটোৰ পৰাই মই আপোনালোকক অলপ মই শিকাম আপোনালোকে ভিডিওটো কণ্টিনিউ চাই থাকিব ঠিক আছে বলক তেতিয়া ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ বন্ধুসকল এইখিনিতে মই কথা এটা কওঁ সো মই পাহৰি থাকোঁ আপোনালোকক জেগাডোখৰ কোন জেগাডোখৰত মোৰ হওক পাপি মোৰ ওচৰত এভেইলেবল আছে খালি সেই বস্তুটো মই পাহৰি থাকোঁ সো ভিডিও মই তেনেকৈ খোৱা অভিজ্ঞতা নাই সেইকাৰণে মই নজনাকৈ এনেকৈ ভিডিঅ' বনাওঁ আৰু তেনেকৈ আপলোড কৰি দিওঁ ঠিক আছে সো নতুনকৈ এনেকৈ ইউটিউব চেনেল খুলি পিনি মই নতুনকৈ মই আৰম্ভ কৰি তো মই এনেকৈ আপলোড কৰোঁ ঠিক আছে সো মোৰ জেগাডোখৰ হৈছে আমগুৰি শিৱসাগৰ আৰু আমগুৰি শিৱসাগৰত মোৰ ওচৰত খবৰ কৰিলে হয় যদি ইমান দূৰৰ পৰা আহি মই মোৰ পৰা ফোন আহি আছে মোক গুৱাহাটী পাইছেগৈ ঠিক আছে মই ভিডিঅ'টো যে গুৱাহাটী পাইছে বুলি মই ভবাই নাছিলোঁ গুৱাহাটী এইটো ওচৰত বেছি দূৰ নহয় চ' মানে আমাৰ কাৰণেও মানে দূৰ হৈছে ন গুৱাহাটীৰ পৰা ফোন কৰিছে নলবাৰীৰ পৰা ফোন কৰিছে বৰপেটা সৰুপথাৰ ইমান দূৰলৈ মোৰ ভিডিঅ' গৈয়ে আছে মই তেনেকৈ নাজানো চ' আপোনালোকে ফোন কৰাৰ কাৰণেহে মই গম পাইছোঁ যে দাদা ক'ৰ পৰা কৈ আছে যে গুৱাহাটীৰ পৰা কৈছোঁ বা নলবাৰীৰ পৰা কৈছোঁ তেনেকৈ বিভিন্ন ৰকমৰ আমাৰ তিনিচুকীয়া এইপিনে আমাৰ তেনেকুৱা মানে বিভিন্ন জেগাৰ পৰা ফোন কৰি আছে চ' ফোন কৰাৰ কাৰণে থেংক ইউ ছ' মাছ জানিব লাগে মানে কোন জেগাৰ পৰা হৈছে আপোনালোকেও নাজানে নহ'লে হয়তো মই জেগাডোখৰ কৈ দিয়া পিনে আপোনালোকে ফোনো নেমাৰিব চ' তেনেকৈ মই ভিডিঅ'টো তেনেকৈ ঘপককৈ এনেকৈ ভিডিঅ'টো বনোৱা প'ষ্ট কৰোঁ মোৰ টাইমটো নাথাকে মই প'ষ্ট কৰোঁ লগালগ মানে এডিট এনেকৈ নকৰোঁ আৰু লগালগ দিয়ে দিওঁ আৰু তো খালি ক'বলৈ নহয় যে জেগাডোখৰ কোন জেগাৰ পৰা মানে এইটো হেৰি হৈ আছে চ' শিৱসাগৰ আমগুৰিৰ পৰা হৈ আছে আপোনাৰ শিৱসাগৰ আমগুৰিত যদি কেনেবাকৈ আহোঁ বুলি ভাবে যদি মোৰ ওচৰৰ পৰা লৈ যাব পাৰিব খালি মই ডেলিভাৰী দিবলৈ মই ইমান মানে দূৰত মোৰ নিজৰ এটা মোৰ কামতো ব্যস্ত হৈ থাকোঁ মানে জানে কিয় ব্যস্ত হৈছে কুকুৰৰ লগতে মই পোৱালিৰ লগত পাপিখিনিৰ লগতে মানে থকা হয় মানে দানা চেনা দিয়াত কিবা সেইখিনি আৰু জানেই মই ব্যস্ত হৈ থাকোঁ খালি মোৰ মানুহটো অকলীয়া চ' তেনেকৈ আৰু ব'লক এতিয়া ভিডিঅ'টো এতিয়া আমি মাজলৈ সোমাই যাওঁ এতিয়া পাপিটো চাই লওক মোৰ পাপিটো এইটো কিমান ধুনীয়া পাপিটো চাই লওক এবাৰ চাই লওক তাৰ হেয়াৰটো ধুনীয়া আছে বহুত ধুনীয়া আছে ধুনীয়া হেয়াৰটো আৰু পাপিটো মই ঘৰতে ৰাখিছোঁ পাপিটো এইটো মেল হয় আৰু পাপিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নিশ্চয় বন্ধুসকল আমি ফাইনেলি লৈ আহিলোঁ আমি পেটিগ্ৰী হয় এইটো আৰু ইয়াত দাম হৈছে তোমাৰ চাই লওক 110 টকা বেছি নহয় এইটো কম দামী হয় 110 টকা আপুনি এনেই সাধাৰণ এনেকুৱা পেকেট এটা প্ৰথমতে আপোনালোকে আৰম্ভ কৰিব পাৰিব ঠিক আছে এতিয়া মোৰ পাপিটো হৈছে 3 মাহ হৈ গ'ল আৰু 3 মহীয়া পাপিটোক মই কিমানকেইটা দিম আপোনালোকে চাই থাকক চাই লওক 3 মহীয়া পাপিটোৰ কাৰণে মই কিমানকেইটা লৈ লৈছোঁ বেছি লোৱা নাই এইকেইটা লৈ লৈছোঁ মই 3 মহীয়া পোৱালিৰ কাৰণে 3 মহীয়া পোৱালি এইকেইটাই যথেষ্ট আৰু এইটো যথেষ্ট আপোনাৰ ফুলিবলৈ থাকিলে ইয়াত যদি আপুনি যদি ডাইৰেক্ট যদি আমি পেকেটৰ পৰা আমি ডাইৰেক্ট দি দিছোঁ ইয়াক ডাইৰেক্ট দি দিম আৰু ডাইৰেক্ট মানে দি দিয়াৰ পিছত সিহঁতৰ ইয়াৰ কি হ'ব চয়াবিন আপোনাৰ নৰ্মেল আপুনি চয়াবিনটো দেখিছে আপুনি চয়াবিনটো তিয়াই থ'লে আমি যেনেকৈ ডাঙৰ হৈ যায় আৰু তেনেকৈ এই পেটিগিটো ফুলি যাব ডাঙৰ হৈ যাব পেটত আমি সেইকাৰণে আমি পেটিগিটো তাক 3 মহীয়া পোৱালিটো ইমানকেইটাই যথেষ্ট আৰু এইকেইটা আপোনালোকে দি লোৱাৰ পিছত আপুনি ঠাণ্ডা পানী দিব পাৰিব ঠাণ্ডা পানী দিয়াৰ পিছত সি ধুনীয়াকৈ আৰামত হৈ যাব যদি বেছিকৈ যদি আপুনি দিম বুলি যদি ভাবিছে বোলে পোৱালিটোৱে খাই আছে মই ভোক লাগি আছে হ'বলা দি আছোঁ খাই থাকিলে আপোনাৰ বিপদত পৰিবলৈ আছে বিপদ মানে কি হ'ল অধিক খুৱাই দিলে মানে চয়াবিন এটা তিয়াই থোৱাৰ পিছত যদি কিমানখিনি ফুলি যায় ন এই তেনেকৈ তেহেঁতৰ পেটতো তেনেকৈ ফুলি যায় ঠিক আছে তো মই পোৱালিটো এতিয়া মই দি লওঁ আপোনালোকে চাই থাকক ঠিকো প্ৰথমতে মোৰ হয় পাপিটো মই এতিয়া আপোনাক খুৱাম বুলি ভাবিছোঁ এই পাপিটো আপোনাক কিমান পৰিমাণ দিছোঁ চাই লওক মোৰ পাপিটো এই পাপিটো মই দিয়াৰ লগে লগে চক কেনেকৈ খাব
সাধাৰণ এখন মই প্লেট এখনত দিছোঁ ধুনীয়াকৈ সি ক্লিয়াৰকৈ খাব চাওঁ বেটা ভালকৈ আপুনি ৰখা সি কেমেৰা কৈছে বুলি সিও জানিছে দেখিছা মই এই 3 মহীয়া পাপিটো 3 মাহ হৈ গৈছে সম্পূৰ্ণ 3 মাহ হৈ গ'ল মই পাপিটোক মই এইখিনি ইমানকেইটাই যথেষ্ট ইমানকেইটা দি দিছোঁ আৰু ইয়াত মানে তোমাৰ ধুনীয়া মানে তোমাৰ হেয়াৰ চালো কি ধুনীয়া আৰু এইটো কাৰণে বহুত যথেষ্ট বন্ধুসকল মোৰ ভিডিঅ'টো চাই অলপ বুজি পাইছে চাগে 3 মহীয়া পোৱালিটোক কিমানকেইটা দিছোঁ আপোনালোকে দেখিছে আৰু 2 মহীয়া পোৱালিকেইটা কিমান দিব লাগিব আপুনি নিজৰ উমান কৈ পিনি আপুনি নিজে দি ল'ব আৰু 4 মহীয়া পোৱালিটোক কিমান দিব লাগিব আপুনি নিজে উমান মতে দি দিব ঠিক আছে আৰু এটা কথা কওঁ যে পেটিকিটো কি কৰে আৰু দাঁতত এহেতৰ এটা মলি থাকে ন এই মলিটো বহুত চাফা কৰি ৰাখে মানে তোমাৰ ৰঙা নিচিনা পৰি যায় ন আপোনাৰ নিজে আপুনি চাব আৰু ৰঙা মঙিয়া পৰি থাকে তোমাৰ এই পেটিকিটো মানে যদি আমি দি থাকোঁ তো আপোনালোকে চাব আৰু দাঁতকেইটা আপুনি চাই ল'ব দাঁতকেইটা বহুত মানে ভালকৈ চাফা কৰি ৰাখে ঠিক আছে আৰু আপোনালোকে মই যে এইটো যে গোটাই খুৱাবলৈ কৈছোঁ এইটো বুলি নহয় আপুনি পানীটো দি খুৱাব পাৰিব ভাতৰ লগতো দি খুৱাব পাৰিব যদি হুন্দা ভাত যদি থাকিলে ইয়াক সানি ভাতৰ লগতো কেইটামান দিব পাৰিব তো গাখীৰ লগত দিব পাৰিব যিকোনো মানে ইয়াত ধুনীয়াকৈ আপুনি দিব ধুনীয়াকৈ দি পিনি গুলি মিলি আপুনি দিব পাৰিব আপোনাৰ যে খালি বেছি নিদিব ইয়াৰ পৰিমাণটো মানে পেটিকিটো অলপ 10টা 15টা এনেকৈ ভাতৰ লগত এনেকৈ সানি দিব লাগিব যদি বেছি দিলেও দিগদাৰ আছে ভাতখিনিয়ে যদি সৰহ হৈ যাব আৰু পেটিকিটোও সৰহ হৈ যাব তেতিয়া দিগদাৰ হৈ যাব সেইকাৰণেতো ভাতটো অলপ বেছিকৈ দিব আৰু পেটিকিটো সানি দিব তেনেকৈও তেহেঁতি খাবলৈ অকণমান চেষ্টা কৰিব মানে খাবলৈ চেষ্টা কৰিব কিছুমানেতো ভাতটো নাখায় ন অকল পেটিকিটোৱে খায় তেনেকৈ ভাত খুৱাবলৈ আপোনালোকে শিকাব পাৰিব ঠিক আছে হেল্ল' বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল পালে হ'লেও লাইক এটা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অলপ শ্বেয়াৰ কৰি দিব ঠিক আছে যিখিনি নজনা সেইখিনিয়ে অলপ বুজি ল'ব আৰু যিখিনি জানে সেইখিনি মই কোৱা নাই দেই ঠিক আছে যিখিনি জানে সেইখিনি আপোনালোকে এনেকৈ দি থাকিলে তেনেকৈ হ'ব আৰু যিখিনি নজনা কাৰণে মই এই ভিডিঅ'টো বনোৱা হৈছিলে উদ্দেশ্য আছিলে দাদাকেইজনে কৈ আছিলে কাৰণে মই এই ভিডিঅ'টো বনোৱা হ'ল ঠিক আছে উদ্দেশ্যটো সেইটোৱে আছিলে যদি ভিডিঅ'টো ভাল পালে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ'লৈ মই আহি আছোঁ আপোনালোকে অতি সোনকালে নতুন কালচাৰ পোৱালি আহি আছে আপোনালোকক দিম ভিডিঅ'টোৰ যোগে আৰু আপোনাৰ লাগে যদি তলত থকা নাম্বাৰখিনি আপোনালোকে যোগাযোগ কৰিব আজিলৈ ভিডিঅ'টো ইমান আছিলে ধন্যবাদ